good morning. অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু বা কি একদম এনাউন্স কৰি দিছোঁ আৰু নেক্সট ইণ্টাৰভিউ এটা আছে গৈ আছোঁ আৰু আমাৰ ৰিয়াৰো তাৰমানে আজি হ'লে দিব ৰিজাল্ট দিব তাই এবাৰ কোন ক্লাছ পাব কৈ দিয়া ক্লাছ 7 আৰু আমি একেলগে গৈ আছোঁ এতিয়া বাপৰে আৰু আপোনালোকেও ফ্ৰেণ্ড ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আগলৈ কি হয় আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব আহি পালোঁ এতিয়া নামিম আৰু আমি আহিছোঁ ধৰা হেৰি কি বুলি কয় হেৰি কৰি দিছোঁ আহি আছোঁ সেইফালে দেখুৱাই দিওঁ সেইফালে কি লাগিছে ধুনীয়া লাগিছে আজি তোমালোকে দিবাহে কিন্তু আগৰ পাৰ্টি মানে চব ড্ৰেছ লাগিছে এতিয়া আজিৰ পৰা নতুনকৈ আকৌ গৈছে যে তাৰ কাৰণে আমি কনফাৰ্ম হৈ ক'ব পৰা নাই টাইমলি গুচি যায় হয় নাই ধৰি লওক টাইমলি ভালকৈ ধৰি লওক চিধা গৈ থাকা বাওঁফালে এইখন ফিল্ডখন সেইখন ন ফিল্ডখন মোবাইলৰ ফিল্ড দেখিছোঁ ভিডিঅ' আহি শুই আছিলোঁ ফ্ৰেণ্ড আৰু ভাবিলোঁ আপোনালোকক কথাটো জনাওঁ মোৰ মানে ৰানিং কেনেকুৱা হ'ল ফ্ৰেণ্ড মানে মোৰ ৰানিং এনেকুৱা মানে বেয়া হ'ল নহয় বহুত বেয়া লাগিছে 4 ৰাউণ্ডত 4 মিনিট আছিলে আৰু মই ৰাউণ্ডটো ঠিকেই লগালোঁ কিন্তু টাইমটো অলপ বেছি লাগি গ'ল 20 ছেকেণ্ড লাগি গ'ল সেইটো কাৰণে আৰু ভাগ্যত চাগে চাকৰি নাই আজি খুব বেয়া লাগি আছে 20 ছেকেণ্ড মানে অলপমান ইফাল সিফাল হৈ গ'ল আৰু ফ্ৰেণ্ড আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই